2ৰ পৰা 8 3ৰ পৰা 7 আৰু ক্লাছ 8 অনুশীলনী 6.3 এই ভিডিঅ'ত কোৱেশ্চন নম্বৰ 1 আৰু 2 আলোচনা কৰিম। 1 নম্বৰত আছে সত্য নে অসত্য লিখা। এটা যুগ্ম পূৰ্ণবৰ্গ সংখ্যাৰ বৰ্গমূল যুগ্ম। এতিয়া ধৰি লোৱা এটা স্বাভাৱিক সংখ্যা, ধৰি লোৱা 2, ইয়াৰ যদি বৰ্গ কৰোঁ তেন্তে আমি কিমান পাওঁ? 4। বৰ্গমূল বুলি ক'লে আমি 4ৰ ওপৰত এনেকুৱা এটা দিওঁ, এই চিনটোক আমি বৰ্গমূল বুলি কওঁ। ইয়াৰ যদি আমি বৰ্গমূল কৰোঁ তেন্তে আমি 2 পাওঁ। 2ৰ বৰ্গ কৰিলে 4, 4ৰ বৰ্গমূল কৰিলে আমি 2 পাওঁ। এটা যুগ্ম পূৰ্ণবৰ্গ সংখ্যাৰ বৰ্গমূল যুগ্ম। যুগ্ম পূৰ্ণবৰ্গ সংখ্যা এটা লওঁ, যিকোনো ধৰি লোৱা 16 ল'লোঁ, ইয়াৰ যদি বৰ্গমূল কৰোঁ কিমান পাম? 4। ধৰি লোৱা 64 কৰিলোঁ, ইয়াৰ বৰ্গমূল কৰিলে আমি 8 পাম। গতিকে ইয়াতে আমি কি পাইছোঁ যে এই দুয়োটা যুগ্ম সংখ্যা আৰু তাৰ বৰ্গমূল যুগ্ম। এটা পূৰ্ণবৰ্গ সংখ্যাৰ বৰ্গমূল যুগ্ম, এইটো সত্য। 2 নম্বৰত আছে 1 3 5 7 9 11 13ৰ যোগফলটো এটা বৰ্গ সংখ্যা। অনুশীলনী 6.1ত আমি পাইছোঁ যে ক্ৰমিক অযুগ্ম সংখ্যাৰ যোগফল এটা বৰ্গ সংখ্যা হয়। ক্ৰমিক অযুগ্ম সংখ্যা কেইটা আছে? 1 2 3 4 5 6 7। গতিকে আমি 7ৰ বৰ্গ কৰিম আৰু কিমান পাম? 49। ইয়াৰ যোগফল এটা বৰ্গ সংখ্যা বুলি কৈছে, গতিকে 2 নম্বৰটো সত্য। 3 নম্বৰত এটা সংখ্যাৰ এককৰ স্থানত 8 আছে আৰু গতিকে সংখ্যাটো বৰ্গ সংখ্যা হোৱাৰ সম্ভাৱনা আছে। আমি অনুশীলনী 6.1ত পাইছিলোঁ যে 2 3 7 আৰু 8 যদি এককৰ স্থানত থাকে তেন্তে সেই সংখ্যা বৰ্গ হোৱাৰ সম্ভাৱনা নাই, গতিকে 3 নম্বৰটো অসত্য। 4 নম্বৰত আছে এটা বৰ্গ সংখ্যাৰ এককৰ স্থানত 1 আছে, গতিকে ইয়াৰ বৰ্গমূলটোৰ এককৰ স্থানত 1 বা 9 থকাৰ সম্ভাৱনা আছে। এতিয়া আমি 1ৰ পৰা 10লৈ বৰ্গমূল আৰু বৰ্গ সংখ্যাকেইটা লিখি চাওঁ, তাৰপিছত আমি চাম। 1ৰ পৰা লওঁ, 2ক বৰ্গ কৰিলে 4। এইকেইটা হ'ল বৰ্গমূল আৰু তাৰ বৰ্গ এইকেইটা সংখ্যা। বৰ্গ সংখ্যাৰ এককৰ স্থানত 1 আছে। এতিয়া এককৰ স্থানত 1 থকা সংখ্যাবিলাক আমি বাছি উলিয়াওঁ। ই এটা সংখ্যা হ'ব আৰু 81 এটা। এতিয়া গতিকে ইয়াৰ বৰ্গমূলটোৰ এককৰ স্থানত 1 বা 9 থকাৰ সম্ভাৱনা আছে। ইয়াৰ 1 পাইছোঁ আৰু ইয়াতো 9 পাইছোঁ। গতিকে যদি বৰ্গ সংখ্যাত 1 থাকে এককৰ ঘৰত তেন্তে বৰ্গমূল 1 বা 9 হ'ব। আৰু এটা উদাহৰণস্বৰূপে তুমি ল'ব পাৰা 121। 11ৰ যদি বৰ্গ কৰোঁ তেন্তে আমি 121 পাওঁ। এই সংখ্যাটোৰো এককৰ ঘৰত 1 আছে আৰু ইয়াৰ বৰ্গমূলৰ এককৰ স্থানত 1 বা 9 থকাৰ সম্ভাৱনা এইটো। গতিকে 4 নম্বৰ উক্তিটো সত্য। 2 নম্বৰ প্ৰশ্ন, তলৰ প্ৰতিটো সংখ্যাৰ বৰ্গমূলৰ একক স্থানত সম্ভাৱ্য কি অংক থাকিব? আকৌ আগৰ নিচিনা আমি কৰি ল'ম 1ৰ পৰা 10লৈ বৰ্গমূল আৰু ইয়াৰ বৰ্গ। যদি মনত নাথাকে তেন্তে পৰীক্ষাটো এনেকৈ কৰি ল'বা, বেছি সময় নালাগে, তেতিয়া ভুল নহ'ব। এই যিবিলাক সংখ্যা দিয়া আছে এইবিলাক হ'ল বৰ্গ সংখ্যা। ইয়াৰ বৰ্গমূলৰ একক স্থানত কি থাকিব? ইয়াৰ একক স্থানত আছে 1। এতিয়া যদি 1 থাকে, 1 আৰু 81 যদি চাওঁ, সম্ভাৱ্য কি দুটা সংখ্যা? 1 আৰু 9। গতিকে ইয়াৰ বাবে 1 নম্বৰটোত 1 বা 9। 2 নম্বৰত বৰ্গ সংখ্যা এটাৰ একক স্থানত আছে 6। এতিয়া আমি ইয়াতে বৰ্গ সংখ্যাৰ 6 কাৰ আছে? এইটো হ'ল 6 আৰু 6, 16 আৰু 36। বৰ্গমূল কি? 4 আৰু 6। গতিকে ইয়াৰ উত্তৰ 4 বা 6। 3 নম্বৰত 5 আছে। 5 যদি হয় তেন্তে অকল এটাই পাম আমি আৰু 5ৰ সম্ভাৱ্য নম্বৰ 5। গতিকে এইটো 5 হ'ব।
আৰু যদি শূন্য থাকে তে তাৰ বৰ্গমূল শূন্যই হ'ব। গতিকে এইটো উত্তৰো শূন্য। এতিয়া মনত ৰখাৰ সহজ পদ্ধতিটো হ'ল 1ৰ পৰা 10লৈ লিখাৰ পিছত 5 আৰু এই 10 অকলশৰীয়া বুলি ধৰি লোৱা। তাৰপিছত 1ৰ পৰা 9, 2ৰ পৰা 8, 3ৰ পৰা 7 আৰু 4, 6। কেতিয়াও কোনো নাম্বাৰ এনেকুৱা নোপোৱা যে 1 বা 8, 3 বা 6 এনেকৈ নোপোৱা। হয় 1 বা 9 পাবা, 1 বা 9 বা 4 বা 6, 4 বা 6 বা 5 অকলশৰীয়া আৰু 0 অকলশৰীয়া। ইয়াৰ বাদে বেলেগ আৰু একো হ'বই নোৱাৰে। এইবিলাকৰ উত্তৰ 2 বা 3 হ'ব নোৱাৰে, 2 বা 4 হ'ব নোৱাৰে। 2ৰ লগত সদায় 8 আহিব, 3ৰ লগত সদায় 7 আহিব। গতিকে এই ছিষ্টেমত কৰি ল'বা। গতিকে এইখিনি আছিল 2 নম্বৰ প্ৰশ্ন। নেক্সট ভিডিঅ'ত মই কুৱেশ্যন নম্বৰ 3 আৰম্ভ কৰিম। গতিকে আজিলৈ ইমানেই। ধন্যবাদ।